নেক্সট ডে আৰু এতিয়া আমি আহি আছোঁ একলেণ্ড আৰু মাৰ চেকআপো ধুনীয়াকৈ হৈ গ'ল আৰু দেহাৰ যিহেতু ডিমাণ্ড আছিলে একলেণ্ড অহাটো সেইবাবে আমি এতিয়া একলেণ্ড আহিছোঁ আৰু পাই গ'লোঁ সেই একলেণ্ড আৰু এইফালে দেখিছেনে দেহা আৰু মোৰ একদম ড্ৰেছ মিলি গৈছে ৰেড আৰু যিহেতু আমি আহি পোৱা অলপ পলমেই হৈ গৈছে আৰু এইফালে উদ্দীপে টিকেট কাটিব গৈছে আজি যিহেতু হলিডে সেইবাবে টিকেটৰ প্ৰাইচটো আগৰ তুলনাত অলপ বেছি লৈছে আৰু এইফালে গাড়ী দেখিছেনে গাড়ী দেখি চাগে অনুমান কৰিব পাৰিছে ভিতৰত কিমান মানুহ হৈছে আৰু ভিতৰত সোমাবৰ কাৰণে এনেকৈ এটা হাতত টিকেট লগাই দিয়া হয় সবকে আৰু এফালে এতিয়া আমি সোমাই আহিছোঁ আৰু বাঘ দেখিছেনে কেনেকৈ বেগ দাঙি দাঙি গৈ আছে আচলতে আমি একেবাৰে ওলাই অহাৰ বাবে বেগটো লৈ আহিব লগা হৈছে আজি আমি চাগে কামাখ্যাত থাকিম আৰু পৰিৱেশটো চাওকচোন ইমান ধুনীয়া এফালে পানীত ননমা আগতে আমি ভাবিছোঁ অলপ চাই লওঁ নহ'লে এবাৰ পানীত নামি দিয়াৰ পিছত আৰু উঠি আহিবলৈ একেবাৰে মন নাযাব এফালে আমি আহি পোৱাও অলপ দেৰি হৈছে এইটো গ্লাছৰ মানে ভূতটো নেকি আৰু এফালে বুলি গ্লাছৰ ঘৰ এটা আছে আৰু সেইটোকে চাবলৈ আমি আহিছোঁ এইফালে দেখিছেনে একদম ৰাক্ষসৰ নিচিনা মূৰ্তিখন আছে আৰু এইফালে দি সোমাই যাব লাগিব ও মাই গড ভয় লাগিছে ঐ এইটো ৰাস্তা বিচাৰি নাপায় যে দেখিলে গম পায় ৰাজমহল অকণ লেতেৰা হৈ আছে দেহা উৎপাত নকৰিবি দেই ঘৰটো গ্লাছৰ যে ইয়াতে ৰাস্তাটো বিচাৰিবলৈ অলপ দিগদাৰ হয় ভালো লাগিলে এবাৰ আৰু অকলে যে ভয় লাগিব দেই মই যে কেতিয়াও নোৱাৰোঁ ইয়াত অকলে সোমাব আৰু এইফালে যে চকৰিটো দেখি উদ্দীপ ৰ'বই নোৱাৰিলে ইমান ভাল পায় ন এইবোৰত উঠি কেনেকৈ যে সাহস কৰে নাজানো দেই মোৰ যে বিৰাট ভয় লাগে এইবোৰত উঠিবলৈ মোৰ চাই থাকিলেই মোৰ ঘূৰাই উঠাটো দূৰৰে কথা চবতে মানুহ ভৰ্তিয়ে হৈ গ'ল এটাই চিট আছিলে বাৰু ফাইনেলি সি পালেগৈ আৰু চব চাই বহি আছে উঠিবৰ কাৰণে ভগৱান দেখিয়ে ভয় লাগিছে অ' মোৰ চাওকচোন ইমান ওপৰলৈ উৰি গৈছে সঁচাকৈ দেই মোৰ দেখিয়ে ভয় লাগিছে আৰু এইবোৰ চাই থাকোঁতে ইয়াতে 4টা বাজিলে যিহেতু 6টা বজাত বন্ধ কৰিব সেইকাৰণে বহুত লৰালৰিকৈ চাব লগা হৈছে আমাৰ আৰু এতিয়া আমি চাই মেলি পানীত নামিবলৈ আহিছোঁ আৰু ইফালে দেহাকো মই লৈ আহিছোঁ হাতত ধৰি দেহা যে প্ৰথমতে ইমান এক্সাইটেড হৈ আছিলে নহয় পানীত নামিবৰ কাৰণে কিন্তু এতিয়া নামিবৰ সময়তে সি কিবা ভয় কৰিছে নামিবলৈ আৰু এদিন নানামো বুলি কৈছিলে কিন্তু দেহাই ভয় কৰাৰ কাৰণে মোৰ ভাল লগা নাই তাক অকলে নমাই নিবলৈ সেইকাৰণে উদ্দীপকো মাতি দিছোঁ নামিবলৈ আৰু এইফালে চাওকচোন চবেই কেনেকৈ খেলি আছে ভাল লাগে ইয়ালৈ আহিলে আৰু যেতিয়া ঢৌটো দি দিয়ে নহয় তেতিয়া বেছি ভাল লাগে আৰু মই অৱশ্যে ছেকেণ্ড টাইম আহিছোঁ আজি আগতে এবাৰ আহিছোঁ আৰু এতিয়া ঢৌটো দিয়া নাই বাৰু আৰু অলপ দেৰি পিছতে ঢৌটো দিব চাগে সেইকাৰণে উদ্দীপকো মাতি দিছোঁ ঢৌটো দিলে বেছি দলৈকে যাবলৈ অলপ দিগদাৰ হয় আৰু আচলতে ইয়াতে খেলিব পৰা কেইবাটাও ছুইমিং পুল আছে কিন্তু এইটো ছুইমিং পুলত এনেকুৱা হয় মানে ইয়াৰ পানীৰ তলত এটা মেচিন আছে আৰু সেইটো দি দিয়াৰ লগে লগে সাগৰত যেনেকৈ ঢৌ আহে যে ছেম একে টাইপৰ ইয়াতো আহে আৰু খুব বেছি ভাল লাগে সেইটো দি দিয়াৰ লগে লগে আৰু সেইটো আধা ঘণ্টা মূৰে মূৰে দিয়ে আচলতে আৰু সেইটো দিয়াৰ লগে লগে ইয়াতে মানুহ পূৰা ভৰ্তি হৈ যায় সেইটো খেলিবৰ কাৰণে এইফালে দেহাক চাওকচোন ইমান ভয় কৰিছে দলৈ যাবলৈ মই ইমান জোৰ কৰিছোঁ নিবৰ কাৰণে উদ্দীপেও কৈছে একো নহয় আহা মই ধৰি থাকিম বুলিকৈ কিন্তু সি একেবাৰে নামানে পাৰতে খেলিব বোলে সি এইখিনিতহে ভাল পাইছে আৰু এতিয়া ৱেবটো দিবও হৈছে সেইকাৰণে দৰলৈ গ'লে অকণ ভাল পাব বুলিকৈ লৈ যাব খুজিছোঁ নাই সি কোনোপধ্যে নামানিলে আৰু দেহা নোযোৱাৰ কাৰণে ময়ো সেইখিনিতে তাৰ লগতে বহি পানী খেলিবলৈ লাগিলোঁ আৰু এতিয়া অলপ ভাল পাইছেগৈ সি লাহে লাহে চাওকচোন কেনেকৈ মোৰ গালৈ পানীবোৰ মাৰি আছে এতিয়া অকণমান উৎপাত কৰিছেগৈ আৰু
আৰু এইফালে এতিয়া আমি পানী খেলিব লাগিলোঁ। এপাকত উদ্দীপে ক'লে যে দেহাক লৈ আনাগে যোৱা বুলিকে, আৰু সেইটোকে সি শুনিলে দেহাই, আৰু শুনা দেখি যেনেকৈ পলাইছে চাওকচোন। ইমান বদমাছ নহয়। আচলতে সি ভয় কৰা নাই যাবলৈ, কিন্তু তাৰ পাছে পাছে যে আমি এনেকৈ লাগি আছোঁ সেইটোকে সি খুব চখ পাইছে, আৰু সেইটোকে সি ফূৰ্তি পাইছে আচলতে। আৰু এইফালে সৰু ল'ৰা ছোৱালীৰ নিচিনাকৈ ময়ো তাক টানি টানি লৈ আহিছোঁ, নোযোৱালৈকে এৰা নাই মানে। আৰু সি যিখন উৎপাত কৰিছে নহয়, আৰু চাওকচোন ইমান জোৰ আছে নহয় তাক টানোতে টানোতে ময়ে পৰি গৈছোঁগৈ মানে। আৰু এবাৰ দেহাক বুজাই মেলি যেনে তেনে দলে আনিছোঁ, আৰু দলে আনিলোঁ কি হ'ল, সি পানী খেলাক চাই মানে মোৰ লগতহে বেছি উৎপাত কৰিবলৈ লাগিছে। আৰু চাওকচোন মোক কেনেকৈ পানীত সোমোৱাই দিলে, আৰু সঁচাকৈও মই পানীত সোমাই গৈছোঁ। আৰু মই যে এবাৰ পানীত সোমাই গ'লোঁ সেইটোকে সি খুব চখ পালে, আৰু সেইকাৰণে বাৰে বাৰে মোক পানীত সোমোৱাবৰ কাৰণে চেষ্টা কৰি আছে। এইফালে চাওকচোন কেনেকৈ মোক ঠেলি আছে নহয়, বিৰাট জোৰ আছে মানে সি, আৰু মই মানে তাৰ পৰা পলাই থাকিব লগা নিচিনা হৈছে। সঁচাকৈ বহুত জোৰ আছে দেহাৰ গাত। মই যে আঁতৰি থাকিব লগা হৈছে, আৰু মই মানে এয়া চাওকচোন ইমান উৎপাত, চাওকচোন ইমান উৎপাত কৰিছে মানে। আৰু খুব ভাল পাইছে সি এইবোৰ কৰি পেলাই। আৰু এইফালে এতিয়া ঢৌটো দি দিলে, আৰু দেহাই মই বিৰাট এনজয় কৰিলোঁ, খুব ভাল লাগিলে। দেহাই যে খুব ভাল পাইছে। পানীত নামিবলৈ ভয় কৰা ল'ৰাটোৱে এতিয়া পানীৰ পৰা উঠি আহিব মন নকৰা হ'ল সি। আৰু এইবাৰ আমি এইখনত উঠিবলৈ আহিলোঁ। ইয়াত দেহাক উঠিব নিদিলে, তাৰ বয়সটো কম কাৰণে। আৰু উঠি ইমান বদমাছ নহয়, একেলগে আহিম বুলি কৈ মোক আগতীয়াকৈ কেনেকৈ পঠাই দিলে, ইমান ভয় লাগিছিলে নহয়। কিন্তু পিছত বিৰাট ভাল লাগিলে, 2-3বাৰ উঠিলোঁ আকৌ ইয়াতে। ইয়াতে এনেকৈ পৰি যাওঁতে বিৰাট ভাল লাগে। আৰু দেহা আৰু মই খুব এনজয় কৰিলোঁ দেই, সঁচাকৈ বিৰাট ভাল পালে সি। আৰু সি একদম খুচ হৈ গ'ল আৰু। ঠিক আছে পুৰা। দেহা কেনেকুৱা লাগিলে কৈ দিয়া আকৌ। ইমান ভাল, হা? আমি খেলি মেলি আহি আছোঁ এতিয়া। এয়া একলেণ্ডটো, আমি একলেণ্ডত খেলি মেলি হৈ গ'ল। ধুলো এয়া জোতা পিন্ধিছে ইয়াতে। সময় বহুত হৈ গ'ল, এতিয়া আমি যাব লৈছোঁ, আৰু খুব এনজয় কৰিলোঁ ইয়াতে। দেহাই খুব ভাল পালে, বিৰাট ভাল পালে সি। আৰু পৰিৱেশটো সঁচাকৈ ইমান ধুনীয়া নহয় ইয়াতে, খুব ভাল লাগিলে আহি। হাই এভৰিৱান, আজি হৈছে নেক্সট ডে', আৰু এতিয়া আমি যাব লৈছোঁ কামাখ্যা মন্দিৰ। আৰু কামাখ্যা মন্দিৰ একেবাৰে ওচৰতে বাহঁতৰ পেহী ঘৰ আছে। কালি ৰাতি আমি পেহী ঘৰতে থাকিলোঁ, আৰু ইয়াৰ পৰা এতিয়া আমি কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ যাম। এতিয়া আমি গা পা ধুই সকলোখিনি ৰেডি হৈ আছোঁ। ইয়াতে অকণমান বৰষুণ দি আছে, সেইবাবে আমাৰ অকণমান দেৰি হ'ল। এতিয়া বৰষুণটো এৰিছে, আমি মাৰ দৰ্শন কৰিবলৈ যাম। আচলতে মোৰ মাৰ গা বেয়া হৈ থাকোঁতে মনতে ভাবি আছিলোঁ যে কামাখ্যা মা তাত চাকি এগছ দিম বুলি। আৰু এতিয়া আহিছোঁ যেতিয়া একেবাৰে চাকি গছো দি যাম, মন্দিৰ দৰ্শন কৰাও হ'ব। সেইবাবে আমি এতিয়া ওলাইছোঁ মন্দিৰ দৰ্শন কৰিবলৈ। আপোনালোককো দেখাম, চাই থাকিব ভিডিঅ'টো। আমি এতিয়া মন্দিৰলৈ আহি আছোঁ। সেয়া মা আহি আছে, পাহাৰ হয়। Come.
ইমান ভিৰ হৈছে আৰু এতিয়া আমি চাকিতিয়া ঘৰ পাই গ'লোহি এতিয়া চাকি দি লওঁ ভালকৈ আমাৰ চাকি দিয়া ধুনীয়াকৈ আৰু এফালে চাওকচোন লাইন কৰি যে মানুহবোৰ আছে এওঁলোকে ভিতৰত দৰ্শন কৰিবৰ কাৰণে লাইন কৰি আছে আৰু এতিয়া আমিও মন্দিৰটো চাৰিওফালটো অলপমান চাই লওঁ ধুনীয়াকৈ আৰু ইফালে মন্দিৰৰ ভিতৰত দৰ্শন কৰিবৰ কাৰণে সোমাই যোৱা হয় আৰু এয়া দেখিছেনে এইটো হৈছে বলিঘৰ ইয়াতে ছাগলী বলি দিয়া হয় আচলতে ইফালে দেখিছেনে ধুনীয়াকৈ পূজাৰীয়ে পূজাও কৰি আছে আমি ধুনীয়াকৈ ফুৰি ল'লোঁ চাৰিওফালটো আৰু এইটো পুখুৰীটো যে ইয়াতে ভৰি হাতকেইটাও ধুই লৈছোঁ আৰু এইটো পুখুৰীতে যোনে বলি দিবলৈ আগ কৰি থয় তেওঁলোকে ছাগলীখিনি আনি পেলাই ইয়াতে ধুৱাই মেলি ধুনীয়াকৈ বলি দিবৰ কাৰণে লৈ যায় বহুতে আচলতে চাইছেগৈ বলি কেনেকৈ দিয়ে কিন্তু মই এইবিলাক দৃশ্য একেবাৰে চাব নোৱাৰোঁ বিৰাট দুখ লাগে মোৰ আৰু আজি আমাৰ মাৰ দৰ্শন কৰাও হৈ গ'ল এতিয়া আমি ঘৰলৈ উভতি যাব লৈছোঁ সঁচাকৈ মনটোৱে এক বুজাব নোৱাৰা শান্তি অনুভৱ কৰিছোঁ বিৰাট ভাল লাগিলে মন্দিৰলৈ আহি আৰু যিহেতু আমাৰ ট্ৰেইন আছে সেইবাবে আমি সোনকালে ঘূৰিও আহিছোঁ আৰু ইয়াতে বহুত বেছি ট্ৰেফিক জাম হয় সেইকাৰণে সময়তকৈ অলপ সোনকালে অহাটোৱে ভাল আচলতে সেইবাবে আমি সোনকালে আহিছোঁ আৰু এয়া দেখিছেনে ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰখনো দেখি আহিছোঁ আহোঁতে আৰু এতিয়া একেবাৰে ট্ৰেইনৰ ভিতৰৰ পৰাহে ভিডিঅ' কৰিছোঁ আৰু বহুত লৰালৰি হ'ল আচলতে ভালকৈ ভিডিঅ' কৰাও নহ'লে আৰু এইফালে উঠিব চাওকচোন ভিডিঅ' কৰা দেখি কেনেকুৱা শক্তি আছে নহয় আৰু এফালে কানিয়া মানুহক চাহ লাগিবই মানে য'তে যায় চাহটো মেইন আৰু চাহ নহ'লে নহ'বই আৰু এতিয়া আমি ৰাতিপুৱা ঘৰ পাই গ'লোঁ সেই ট্ৰেইনৰ পৰা নামি এতিয়া আমি আহি আছোঁ ঘৰ আৰু ৰাতিপুৱা যে বতাহজাক ইমান ভাল লাগে নহয় আৰু চাওকচোন গ্ৰীণ গ্ৰীণ ইমান ধুনীয়া লাগিছে পৰিৱেশটো ফাইনেলি এতিয়া আমি ৰাতিপুৱা ঘৰ পালোহি এতিয়া সময় হৈছে 5টা আৰু 5টা বজাত আমি এতিয়া ঘৰ পালোহি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব